নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম জীৱনৰ প্ৰেৰণা। আঘোণে আঘোণে স্বৰ্ণীল ৰ'দৰ মূৰ্তিময় কথাছবি, এন্ধাৰত গা ধুই শীতৰ কুঁৱলী জাকে ৰ'দৰ প্ৰাৰ্থনাত গাইছে এটি মাজনিশাৰ অস্ফুট গান। সেই গানৰ সুৰত মই সাৰে আছিলোঁ। কল্পনা মন্ত্ৰিত মোৰ চেঁচা মস্তিষ্কত কঁপি আছিল এটি পেণ্ডুলামৰ ছবি। কোনে ক'ব পাৰে কাৰ বাবে ৰৈ আছে কিমান সময়? নিশাচৰ চৰাইৰ জাকটোৱে ডেউকা কোবাই চুই থৈ যায় ভিৰৰ মাজত উপঙি থকা অচিনাকি শূন্যতা আৰু চিনাকি বুকুৰ অসীম মৌনতা। অসীম পথৰ আৱহ বাটত কাঠফুলাৰ দৰে সপোন মৰিচিকা মৰে আপোন। এলামুৰি কাহি বুকুত হিয়াই থলে ভৰিৰ সময়। তিতা কেঁহা টেঙা অনেক স্মৃতিৰ শিকলিত ভৰ দি উজাই গ'লে হৃদয়ৰ নক্সাত আঁকি থোৱা এটি সুস্থ দিনৰ সন্ধান। ধন্যবাদ।